আপোনালোক দেখাইছে চাচা কাহিয়ে কওঁ যে চাচা আজি খাবলৈ কি আছে আদা পিয়াজ ধনিয়া নহৰু নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি ব্লগটোত দেখিছে মোৰ ওচৰত আছে বুম এণ্ড মই আজি বহুত বেলেগকে ভিডিঅ'টো বনাবলৈ গৈ আছো বৰ্তমান মই আছো অফিচত আৰু আজি আমাৰ কাম হোৱা নাই কাৰণ আমাৰ আজি ইয়াতে বিশেষ খানা এটা আছে আপোনালোক দেখাইছে খানা আচলতে বিশেষ মাছ মাংস আছে কিন্তু মাংস নাই মাছ আছে আৰু এয়া আছে ইক্ৰম দা বনাই আছে অলপমান আৰু আমাৰ চাচাৰ হাতৰ খানা আচলতে বহুত টেষ্টি হয় আৰু বহুতে বেছি খোৱাদ হয় মইতো মানে চাচা কাহিয়ে কওঁ যে চাচা আজি খাবলৈ কি আছে চাচা কেনেকুৱা আজি কি বনাইছে আজি সৰু মাছ বনাইছো গৰৈ মাছ চাটনি বনাম পিটিকা আৰু দালি আছে দালি দি খাবা বাস ইমান শৰ্টকাট ইমান বেছি নহয় ইমান বেছি নহলেও চাচাই সিম্পল এখন মানে আঞ্জা বনালেও বহুত বেছি মানে টেষ্টি হয় আৰু এয়া দেখিছে আদা পিয়াজ ধনিয়া নহৰু সব ৰেডি হৈ আছে আৰু এফালে সবজি বনি আছে আৰু এয়া মাছ এইটো মাছ yes গৰৈ মাছটো পিটিকা বনাও এয়া পিটিকা কৰিব মই গৰৈ মাছৰ পিটিকা আজি খাই বনাই আজি খাম চাচাই বনোৱা গৰৈ মাছৰ পিটিকা খাম আজি বহুত বেছি টেষ্টি হ'ব তো এই আৰু আমাৰ অফিচত আজি খানা সৰুকে খানা ষ্টিল অফিচত খানা খাই বহুত বেছি ভাল লাগে সদায় ৰুমতনো কিমান খাই থাকিম আৰু অফিচত যেনেকৈ আজি কাম নাই ৰিংটো এতিয়া মোবাইলত ব্যস্ত হৈ আছে ৰিংটো খুদিম ৰিংটো মানে খোৱাত ভাল আৰু ৰিংটোৱে আজি গৰৈ মাছৰ পিটিকা খাই পাইছা গৰৈ মাছ দোকান খোৱাত ভাল আৰু খাই নব নহয় পিটিকাটো খাই পাইছা পিটিকা খাইছো খাইছা আজি এনে কিমান খাম বুলি ভাবিছা অফিচত যেনেকৈ খানা কিমান খাম ভাবিছা তুমিতো খোৱা আনলিমিটেড আৰু কাৰ পৰা খোৱা প্লেনিং আছে খুজি প্লেনিংটো বহুতে আছে কিন্তু কবলৈ বেয়া হৈছে মানুহ বেছিকে আৰু ইনটোৱে মানে নিজৰ ভাগৰটো খাই বেলেগৰ পৰা খুজি খোৱাত বহুত বেছি ভাল আৰু এজন আছে আমাৰ লগত ইক্ৰম দা মানে খোৱাত অলপমান ভাল ইক্ৰম দা কিমান খাবা আজি মই খাইও ভাল পাওঁ আৰু বনাই ভাল পাওঁ ইক্ৰম দা বনায়ো বহুত ভাল বনাই আচলতে আপুনি বনোৱা মই আজিলৈকে খোৱা নাই কেতিয়া খাইছো বাৰু আপুনি বনাই পেলাই আপুনি নিজে খাই পেলাই আজি খাম মই প্ৰথমতে নিজে নাখাওঁ প্ৰথমতে মোৰ লগৰ অফিচৰ কৰ্মচাৰী তেওঁলোকৰ লগত লাষ্ট টাইমত বহি পেলাই অলপ খাওঁ আৰু আপুনি কি বনাইছে চাচাই বনাই আছে দেখোন আপুনি কি বনাই মই প্ৰথমে গৰৈ মাছটো পিটিকাৰ কাৰণে ফ্ৰাই কৰি তাক ধুনীয়া মতে প্লেট এটাত সজাই থৈ আহিছোঁ এতিয়া লাষ্ট টাইমত চাচাই তাত অলপ পিঁয়াজ নহৰু আদা জলকীয়া নিমখ দিব আৰু মই সেইটো খুন্দি পিটিকা বনাই দিম আজি আমাৰ এই খানা বহুত গৈ আছে আৰু ইক্ৰম দা আৰু চাচাই বনোৱা খানা আজি বহুত টেষ্টি হ'ব গৈ আছে আমিতো খাম আৰু আমাৰ মাজত আৰু আছে দেখাই থাকিম ভিডিঅ'টো চাই এয়া আমাৰ খানা বনি আছে চাচা এয়া গৰম পানী কিয় কৰিছে গৰম পানী এইটো দেখাই এই ৱাও কি মাছ আছিলে এইটো মৰা মাছ ন মোৱা মাছ এয়া হ'ল মৰা মাছ গোন্ধ এয়া হ'ল গৰৈ মাছৰ পিটিকা গোন্ধ একদম মজা আহিছে আৰু এইটো কি আছিলে এইটো আছিলে কণী আলু দমদম মজা কণী আলু দমদম তো এই আমাৰ খানা হৈ আছে বিশেষকৈ এইটো যে কিমান টেষ্টি হৈছে আৰু এয়া আমাৰ ভাত বহুত টেষ্টি হৈছে খাবলৈ মইতো খালোঁ খাই মেলিহে মনত পৰিছে এয়া আমাৰ খাই আছে টেষ্টি হৈছে আৰু আমাৰ ইয়াৰ ৰান্ধনি চাচু খাই আছে চাচু বেষ্ট চাচু মেইন
সেয়া আৰু খানা বাকীখিনি কাম কৰি আছে হ'ব আৰু তাৰপিছত চবেই ভাত খাব এতিয়ালৈ আজিলে বাই বাই